নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'লৈ। আৰু আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু প্ৰথম প্ৰশ্নটো আছে, হু এনাউন্স দ্য PM কেয়াৰ্ছ ফৰ চিলড্ৰেন ফৰ দ'জ চিলড্ৰেন হু অৰফেণ্ড ডিউ টু COVID-19 পেণ্ডেমিক। ক'ভিডৰ ফলত অনাথ হোৱা শিশুসকলৰ বাবে কোনে PM কেয়াৰ্ছ ফৰ চিলড্ৰেন যোজনাৰ আৰম্ভ কৰিছে? উত্তৰ হ'ব অপশ্যন বি, নৰেন্দ্ৰ মোদী। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছে এই যোজনা। আৰু এই যোজনাই কি কৰিব? 18 বছৰ বয়সলৈকে তেওঁলোকে মাহিলী পাৰিতোষিক লাভ কৰিব, মানে মাহৰ মূৰত চৰকাৰে তেওঁলোকক সাহায্য প্ৰদান কৰিব। যেতিয়াই সেই শিশুসকল 23 বছৰীয়া হৈ উঠিব, তেতিয়াই 10 লাখ টকাৰ পুঁজি লাভ কৰিব। ইয়াৰ উপৰি ক'ভিডত পিতৃ মাতৃক হেৰুওৱা শিশুৰ বিনামূলীয়া চিকিৎসা নিশ্চিত হ'ব। তেনে শিশুৱে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে শিক্ষা ঋণ লাভ কৰিব পাৰিব আৰু এই ঋণৰ সুদ PM কেয়াৰ্ছে বহন কৰিব। এই শিশুসকলে আয়ুষ্মান ভাৰতৰ অধীনত 18 বছৰলৈকে 5 লাখ টকাৰ বিনামূলীয়া স্বাস্থ্য বীমা লাভ কৰিব। কিমান কৈছে? 18 বছৰ বয়সলৈকে তেওঁলোকে 5 লাখ টকাৰ স্বাস্থ্য বীমা বিনামূলীয়াভাৱে লাভ কৰিব আৰু এই বীমাৰ কিস্তি PM কেয়াৰ্ছে বহন কৰিব। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা 25 মে'ৰ ভিতৰত দেশত 557টা শিশু অনাথ হৈছে। 557টা শিশু ইতিমধ্যে 1 এপ্ৰিলৰ পৰা 25 মে'ৰ ভিতৰতে অনাথ হৈছে। তেনেহ'লে আপোনালোকে অনুমান কৰক যে ক'ভিড যেতিয়া আৰম্ভ হৈছিল তেতিয়াৰ পৰা আমাৰ দেশত কিমান শিশু অনাথ হৈ গৈছে। নেক্সট কুৱেশ্যনটো আছে, হুৱেন ৱৰ্ল্ড থাইৰয়ড ডে ৱাজ অবজাৰ্ভ। বিশ্ব থাইৰয়ড দিৱস কেতিয়া পালন কৰা হৈছিল? আপোনালোকে নিশ্চয় চিনি পায়, থাইৰয়ড হ'ল আমাৰ মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি। আৰু এই দিৱস কেতিয়া পালন কৰা হৈছিল? উত্তৰ হ'ব অপশ্যন চি, 25 মে' তাৰিখে বিশ্ব থাইৰয়ড দিৱস পালন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো আছে, ৰিচেণ্টলি হু হেজ ওন দ্য ইণ্ডিয়ান বায়'ডাইভাৰ্চিটি এৱাৰ্ড 2021। কোনে 2021 চনৰ ভাৰতৰ জৈৱ বৈচিত্ৰতাৰ বঁটা লাভ কৰিছে? 2021 চনৰ ভাৰতৰ জৈৱ বৈচিত্ৰতা বঁটা কোনে লাভ কৰিছে? উত্তৰ হ'ব অপশ্যন ডি, সাজি NM। তেওঁ কেৰালাৰ সাজি NM, যাক টিউবাৰমেন বুলি কোৱা হয়, তেওঁ 2021 বৰ্ষৰ জৈৱ বৈচিত্ৰতাৰ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো আছে, ৰিচেণ্টলি হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ ষ্টাৰ্টেড সঞ্জীৱনী প্ৰজেক্ট ফৰ COVID-19 পেচেণ্টছ। COVID-19 ৰোগীসকলৰ বাবে কোন ৰাজ্য চৰকাৰে সঞ্জীৱনী প্ৰজেক্ট আৰম্ভ কৰিছে? আৰু এইটো উত্তৰ হ'ব অপশ্যন চি, হাৰিয়ানা। হাৰিয়ানাৰ ৰাজ্য চৰকাৰে এই সঞ্জীৱনী প্ৰজেক্ট আৰম্ভ কৰিছে। কিয় আৰম্ভ কৰিছে? যে যিসকল মধ্যম আৰু কম লক্ষণৰ ৰোগী আছে, কৰোনা ভাইৰাছত আক্ৰান্ত যিসকল মধ্যম আৰু কম লক্ষণৰ ৰোগী আছে, তেওঁলোকৰ যতন ল'বলৈ হাৰিয়ানা চৰকাৰে সঞ্জীৱনী নামৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছে। আৰু এই প্ৰজেক্টটোৰ দ্বাৰা এই লোকসকল, মানে যিসকল মধ্যম আৰু কম লক্ষণৰ ৰোগী, তেওঁলোকক যতন লোৱা হ'ব। হাৰিয়ানাৰ কথা কোৱা হৈছে। মুখ্যমন্ত্ৰী হ'ল মনোহৰ লাল খাট্টাৰ, ৰাজ্যপাল হ'ল সত্যদেৱ নাৰায়ণ আৰ্য, মুখ্য ন্যায়াধীশ হ'ল ৰবিশংকৰ ঝা। আৰু হাৰিয়ানা হ'ল দেশৰ প্ৰথমখন এনিমিয়া মুক্ত ৰাজ্য। এইটো এটা পইণ্ট, দেশৰ প্ৰথমখন এনিমিয়া মুক্ত ৰাজ্য কি? উত্তৰ হ'ব হাৰিয়ানা। নেক্সট আছে, দ্য 2022 FIFA Under-17 Women's World Cup will be held in which country? 2022 চনৰ FIFA 17 অনুৰ্ধৰ বিশ্বকাপ, মহিলাৰ বিশ্বকাপ কোন দেশত অনুষ্ঠিত হ'ব সুধিছে? উত্তৰ হ'ব অপশ্যন এ, ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষতে অনুষ্ঠিত হ'ব 2022 চনৰ Under-17 Women's World Cup। ইয়াত ফিফাৰ কথা কোৱা হৈছে, ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ এছ'চিয়েশ্যন ফুটবল। এইটো হ'ল ফিফাৰ সম্পূৰ্ণ নাম। গঠন কৰা হৈছিল 21 মে' 1904 চনত। হেডকোৱাৰ্টাৰ আছে জুৰিক, ছুইজাৰলেণ্ডত। আৰু প্ৰেছিডেণ্ট হ'ল গায়ানি ইনফেণ্টিনো। মনত ৰাখিব, গায়ানি ইনফেণ্টিনো হ'ল ফিফাৰ প্ৰেছিডেণ্ট। ৰাখিব। নেক্সট কুৱেশ্যনটো আছে, হুইচ ষ্টেট হেজ এনাউন্সড দ্য লক্ষ্মী ভাণ্ডাৰ যোজনা। লক্ষ্মী ভাণ্ডাৰ যোজনা কোনে মুকলি কৰিছে? উত্তৰ হ'ব অপশ্যন চি, ৱেষ্ট বেংগল। পশ্চিম বংগই লক্ষ্মী ভাণ্ডাৰ নামৰ এখন যোজনা মুকলি কৰিছে। আৰু এই যোজনাখনৰ অধীনত যিসকল দুখীয়া লোক আছে তেওঁলোকক প্ৰতি মাহে 500 টকাকৈ প্ৰদান কৰা হ'ব। আৰু যিসকল অনুসূচিত জাতি জনজাতিৰ লোক আছে তেওঁলোকক প্ৰতি মাহতে 1000কৈ টকা প্ৰদান কৰা হ'ব। আৰু ইয়াত পশ্চিমবংগৰ কথা কোৱা হৈছে। ৰাজধানী হ'ল কলকাতা, মুখ্যমন্ত্ৰী হ'ল মমতা বেনাৰ্জী আৰু ৰাজ্যপাল হ'ল জগদীপ ধনখৰ। নেক্সট কুৱেশ্যনটো আছে, হিমন্ত বিশ্ব শৰ্মা হেজ বিন ইলেক্টেড এজ দ্য মেম্বাৰ অফ দ্য কাউন্সিল অফ হুইচ ৱৰ্ল্ড স্পৰ্ট ফেডাৰেশ্যন। হিমন্ত বিশ্ব শৰ্মাক কোনটো বিশ্ব খেল প্ৰতিষ্ঠানৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে? উত্তৰ হ'ব অপশ্যন ডি, BWF। বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যনৰ তেওঁক সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ হ'ল বৰ্তমান বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়া, মানে BIA ৰ প্ৰেছিডেণ্ট। ভাৰতৰ বেডমিণ্টন এছ'চিয়েশ্যনৰ তেওঁ প্ৰেছিডেণ্ট বৰ্তমান। আৰু তেওঁক বিশ্ব খেল প্ৰতিষ্ঠান, যিটো নাম হ'ল BWF, বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন, তাৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ইয়াত BWFৰ কথা কোৱা হৈছে, বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন। গঠন কৰা হৈছিল 1934 চনত। প্ৰেছিডেণ্ট হ'ল এৰিক হোৱাৰ লাৰছন। হেডকোৱাৰ্টাৰ আছে কুৱালালামপুৰ, মালয়েছিয়াত। নেক্সট কুৱেশ্যনটো আছে, হু হেজ বিন ইলেক্টেড এজ দ্য প্ৰেছিডেণ্ট অফ চিৰিয়া। চিৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে কোন পুনৰ নিৰ্বাচিত হৈছে? আৰু উত্তৰটো হ'ব অপশ্যন এ, বাছাৰ অল আছাদ।
তেওঁ সিৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে ৰি-ইলেক্টেড হৈছে, পুনৰ নিৰ্বাচিত হৈছে সিৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে কোন? বাছাৰ আল আছাদ। ইয়াত সিৰিয়াৰ কথা কোৱা হৈছে। সিৰিয়াৰ ৰাজধানী হ'ল ডামাস্কাছ আৰু কাৰেন্সি হ'ল সিৰিয়ান পাউণ্ড। নেক্সট কুৱেশ্যনটো আছে হু বিকেম দ্য নিউ ডাইৰেক্টৰ অফ CBI? CBIৰ নতুন নিৰ্দেশক কোন হৈছে? উত্তৰ হ'ব অপশ্যন এ সুবোধ কুমাৰ জয়ছোৱাল। তেওঁক CBIৰ নতুন নিৰ্দেশক হিচাপে নিযুক্ত কৰা হৈছে। ইয়াত CBIৰ কথা কোৱা হৈছে। CBIৰ সম্পূৰ্ণ নামটো হ'ল চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন। গঠন কৰা হৈছিল 1 এপ্ৰিল 1963 চনত। ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। মনত ৰাখিব সুবোধ কুমাৰ জয়ছোৱাল হ'ল CBI চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ বৰ্তমান ডাইৰেক্টৰ। নেক্সট আৰু একেবাৰে শেষৰ প্ৰশ্নটো আছে ৰিচেণ্টলি ইণ্ডিয়া এণ্ড হুইচ কাউণ্ট্ৰি হেজ চাইন্ড এ 3 years প্ৰগ্ৰেম এগ্ৰিমেণ্ট ফৰ কোঅপাৰেশ্যন ইন এগ্ৰিকালচাৰ? কৃষি ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু কোন দেশে এখন 3 বছৰীয়া চুক্তিত স্বাক্ষৰ কৰিছে? ভাৰত আৰু কোন দেশৰ মাজত এই চুক্তিখন স্বাক্ষৰ হৈছে যিখন কৃষিভিত্তিক? আৰু উত্তৰটো হ'ব অপশ্যন চি ইজৰাইল। ইজৰাইলৰ লগত ভাৰতে 3 বছৰীয়া এখন কৃষি চুক্তি স্বাক্ষৰ কৰিছে। ইজৰাইল আৰু ভাৰতৰ মাজত বহুদিনৰ পৰা ভাল সম্বন্ধ আছিল। দেশৰ মাজত কেইবাখনো সামৰিক সুৰক্ষা চুক্তি স্বাক্ষৰিত হৈছে। বৰ্তমান দুয়োখন দেশৰ মাজত এখন কৃষি চুক্তি স্বাক্ষৰিত হৈছে। ই দুয়োখন দেশৰে কৃষি ক্ষেত্ৰ আৰু জলসিঞ্চনৰ বিকাশত সহায় কৰিব, লগতে কৃষকসকলকো সহায় কৰিব। কিহৰ চুক্তি এখন? কৃষি ক্ষেত্ৰৰ এখন চুক্তি, যিখন চুক্তিয়ে দেশৰ কৃষি ক্ষেত্ৰৰ উন্নয়ন কৰিব আৰু লগতে কৃষকসকলকো সহায় কৰিব। ইজৰাইলৰ কথা কোৱা হৈছে। ৰাজধানী হ'ল জেৰুজালেম, ৰাষ্ট্ৰপতি হ'ল বেঞ্জামিন নেতন্যাহু। আৰু এইকেইটা আছিল আজি কেইটামান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ইয়াৰ আগৰ ভিডিঅ'টো যদি আপুনি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক পাব, তাৰ পৰা আপুনি ভিডিঅ'টো চাই ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।